Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মই মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। সো আজি আমি আছো ফেন্সি বজাৰত, তাইৰ কিবা কিবি কিনিব লগা আছে। সো ময়ো আছো লগতে। শুনিছো ইয়াত বুলি বহুত ভাল ভাল কিবা উইন্টাৰ কালেকশন আছে। সো আহক আপোনালোককো দেখাম, চাই থাকক। ইয়াৰ পৰাই আৰু ফুটপাথত মানে যিখিনি গৰম কাপোৰ পায় ইয়াৰ পৰাই ষ্টাৰ্ট মোটামুটি। আমি ফুটপাথে যাই আছোঁ, তো ইয়াৰে দোকানখিনি চাই লওঁ। এতিয়া আধা খোলাই নাই বাৰু, আমি বহুত জলদি আহি পালোঁ। এই কিবা কিবি আছে, এয়া চব 200ৰে হয়। হাইনেক চাইনেক আছে, চব 200। কিবা কিবি গৰম কাপোৰ আছে। কি এইটো ব্লাউজ নে কি? অঁ আংকল এই কিমান? 150 এয়া চব 150ৰ হয়। কিবা কিবি টপ আছে আৰু ইয়াতে। চালে ভাল ভাল ওলাব, মানে বিচাৰিব লাগিব। শিৱানী সেইটো টপ চা আগত, সেইটো স্কাই কালাৰ। এইটো চুইটাৰ টাইপ। এয়া পেণ্ট চেণ্ট আছে, একদম কিবা কিবি কাপোৰ আছে। এই ল'ৰাৰ কিবা কিবি চাগে এইবিলাক, মানে ভালকৈ চোৱা নাই আমি কি কি আছে। এয়া টুপি চুপি আছে ইয়াতে। মাইকী মানুহৰ নাইটি 220 অনলি, 200ত দিব চাগে। এয়া গৰম নাইটি। আৰু ইয়াতে কিবা কিবি বেগ আছে, শ্বল আছে। এনেও আমি যিহে ৰাতিপুৱাতে আহিছোঁ ন, আধা দোকান খোলাই নাই। এইবিলাক 100 টকাত কিবা কিবি আছে। কুৰ্তি চুৰ্তি ঢেৰ মানে একদম। এইবিলাক হুডি টাইপৰ কিবা কিবি আছে চাগে। দোকানীকেইটাৰ টোপনিয়ে ভাঙা নাই, ইমান ৰাতিপুৱাতে আহিছোঁ। বাচ্চাৰ কাৰণে আছে, বাচ্চাৰ গৰম কাপোৰ। কুৰ্তি 200, 200ত 13টা মানুহৰ চুৱেটাৰ। দুপট্টা, ল'ৰাৰ ডাঙৰ ডাঙৰ কোট চুট আছে আৰু ইয়াতে। তাই 150ত এইটো পেণ্ট এটা ল'লে। আজিকালি ইমান গুড লাক দেখি আছোঁ, মানে মই একদম দেখিছোঁ। বিৰাট ভিউজ আহিব চাগে মোৰ চেনেলত। তোমাৰ বহুত ছাবস্ক্ৰাইবাৰ্ছ বাঢ়িব। এইটোৱে দেখাই দিয়া, আনকমন চিজ। পিছে দাম বেছি। এইটোৰ কিমান? এইবিলাকৰ 100 দেই। ইয়াৰিংছ কালেকশ্যন আছে বহুত কেইটামান। এইটো দিয়া। এইটো ভাল লাগিছে, ভাল লাগিছে এইটো। এই মেটেলৰ জুৱেলাৰীবিলাক চাগে নতুনকৈ আহিছে ন ইয়াতে, ইমান দাম সেইকাৰণে বেছি দাম কৈ আছে। ছোৱালীৰ উইকনেছ, এয়া 100 আৰু 150ৰো আছে। এই চব 150, এইবিলাক 150 আৰু এইবিলাক কিমান বা গম নাপাওঁ। এইবিলাক 50। এই তলৰবিলাক 50 চব। এইটো ভাল লাগছে কিন্তু।
অঁ ঘূৰে দিয়াচোন ইয়েৰিংছখিনি চব 50-50 মোৰ নহয় এইটো ভাল লাগছিল ৰে এটা যে নতুন হেন চালোঁ এইটো অঁ এইটো 100 ভাগে রাখ মাল এই নে দেখে তুই মাল এই গছকেইডাল ভাল লাগে ন ডেক'ৰেশ্যনৰ কাৰণে মই লৈছোঁ সিদিনা একডাল কিমান দিলোঁ 50 আছিল নেকি ঠিকে আছে ঠিকে আছেতো অনলাইনত বেছি অঁ দোকানখন হয় এটা আছে কিবা হক মাৰ্কেট নে কিবা আছে কোনফালে আছে ন মোৰ বাৰ্থডে আছে গিফ্ট দিব পাৰা ভাল লাগছে আৰু কেনেকুৱা লাগিব এখন কিউট বস্তুৰ দোকান বস্তুবিলাক যে ইমান কিউট নহয় চাওক ডায়েৰীবিলাক ইমান কিউট Wow. বস্তুখিনিৰ দাম অলপ বেছি বাট একদম সঁচা কৈছোঁ দে বহুত কিউট বস্তু পায় জাৰবিলাক চাওক কিমান কিউট কি উঠিছে ন হাহাকাৰ চাওক মানুহৰ একদম মানে থিয় দিবই জাগা নাই এনেকুৱা টাইপৰ যাওঁ কেনেকৈ যাম তলত আৰু এই ফুটপাথে যায় আমি ৰিক্সাত যাওঁ ব'ল অলপ পেট পূজা কৰোঁ না খাম এতিয়া আমি কি খাম আমি আপোনালোকক দেখাম মোক লাগব এইটো আমাৰ এটা ভণ্টি হা ক্লিছা হাই কৈ দে হাই আৰু তাই চেনেলটো ছাবস্ক্ৰাইব কৰি এইবিলাক দেখা এইটো চাইড দেখাম বুলি তুমি প্ৰমিছ কৰিছিলা না তাই এইটো চাইড চাব অঁ মই এইটো চাইড দেখাম বুলি কৈছিলোঁ ন এতিয়া দেখাই আছোঁ এইফালে চোন এই বাচন বৰ্তনে আৰু একে বস্তু বেলেগ একো নাই